ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠত আমি শিকিম ক্লাছ 6 সমাজ বিজ্ঞানৰ chapter 21 এক নম্বৰত দিয়া আছে উত্তৰ লিখা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো একেবাৰে শেষলৈকে চাবা ক নম্বৰ প্ৰশ্ন চৰকাৰ বুলিলে কি বুজা উত্তৰ দেশ পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বুলি কোৱা হয় সাধাৰণতে যিজন মানুহে আমাৰ দেশখনক পৰিচালিত কৰে খ নম্বৰ প্ৰশ্ন তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে তিনিটা বাক্য লিখা বৰ্তমান সময়ত চৰকাৰে আমাৰ দৈনন্দিন জীৱনত কি ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ এক নম্বৰ সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰা শুদ্ধ বা ভাল খাদ্য যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে 2 নম্বৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে চেষ্টা চলোৱা বৰ্তমান সময়ত চৰকাৰে জনসাধাৰণৰ লাভৱান হোৱাৰ বাবে শিক্ষা স্বাস্থ্য যাতায়াত যোগাযোগ আদি এইবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে 3 নম্বৰ বিদ্যুৎ যোগান ধৰা গ নম্বৰ প্ৰশ্ন আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা প্ৰথমতে আমি জানিব লাগিব গণতন্ত্ৰ মানেনো কি গণতন্ত্ৰ মানে জনসাধাৰণৰ শাসন অৰ্থাৎ যিখন দেশত জনসাধাৰণে শাসন চলায় সেইখন দেশেই হ'ল গণতন্ত্ৰ উদাহৰণস্বৰূপে আমি ভাৰতৰ কথা ক'ব পাৰোঁ উত্তৰ আমাৰ দেশত গণতন্ত্ৰ চৰকাৰে শাসন কৰে আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য হ'ল 1 নম্বৰ গণতন্ত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে নিৰ্বাচন অনুষ্ঠিত হয় কোনো এক নিৰ্দিষ্ট সময়ৰ ভিতৰত গণতন্ত্ৰত নিৰ্বাচন অনুষ্ঠিত হয় 2 নম্বৰ 18 বছৰৰ সকলো ভাৰতীয় নাগৰিকে ভোট দিয়াৰ অধিকাৰ আছে প্ৰত্যেকজন নাগৰিকৰ 18 বছৰ হোৱাৰ লগে লগে ভোটদানত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে 3 নম্বৰ নিৰ্বাচিত প্ৰতিনিধিসকল জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল খ নম্বৰ প্ৰশ্ন ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা উত্তৰ হ'ব ৰাজতন্ত্ৰ থকা দেশ এখন হ'ল ভূটান আৰু সমাজতন্ত্ৰ থকা এখন দেশ হ'ল চীন 2 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে উত্তৰ 18 বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে অৰ্থাৎ 18 বছৰ হোৱাৰ লগে লগে ভোটদানত অংশগ্ৰহণ কৰিব পাৰে খ নম্বৰ প্ৰশ্ন একক নায়কত্ববাদ জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে উত্তৰ হ'ব একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে কাৰণ তাত এজনৰ শাসন চলে 3 নম্বৰ প্ৰশ্ন পাৰ্থক্য লিখা ক নম্বৰ প্ৰশ্ন গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ উত্তৰ গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য হ'ল গণতন্ত্ৰত জনগণে নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিৰ দ্বাৰা দেশ পৰিচালিত হয় অৰ্থাৎ ইয়াক জনসাধাৰণেই শাসনৰ মূল গণতন্ত্ৰত জনসাধাৰণে শাসন চলায় গণতন্ত্ৰত জনসাধাৰণে একমাত্ৰ হ'ল গণতন্ত্ৰৰ মূল ভেটি আনহাতে ৰাজতন্ত্ৰত ৰজাই দেশৰ শাসন কাৰ্য পৰিচালনা কৰে ৰাজতন্ত্ৰত ৰজাৰ পুত্ৰ বা কন্যা উত্তৰাধিকাৰী সূত্ৰে ৰাজপথত বহে ৰাজতন্ত্ৰত একমাত্ৰ ৰজাই হৈছে সৰ্বশ্ৰেষ্ঠ আৰু দেশখনক পৰিচালিত একমাত্ৰ ৰজাইহে কৰে ৰাজতন্ত্ৰত ৰজায়ে দেশখনৰ শাসনৰ ব্যৱস্থা গ্ৰহণ কৰে খ নম্বৰ প্ৰশ্ন একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ উত্তৰ একনায়কত্ববাদ আৰু সমাজতন্ত্ৰৰ মাজত পাৰ্থক্য হ'ল একনায়কত্ববাদত এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা ইয়াত জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিয়ম নীতিৰ ব্যৱস্থা ৰখা হয় একনায়কত্ববাদত এজন চৰকাৰেহে শাসন চলাব পাৰে একনায়কত্ববাদত যিকোনো এজন ব্যক্তিৰ দ্বাৰাহে পৰিচালিত হয় ই গণতন্ত্ৰতকৈ যথেষ্ট বেলেগ হয় জনসাধাৰণে যাতে চৰকাৰৰ বিৰুদ্ধাপন কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নীতি নিয়মৰ ব্যৱস্থা তাত গ্ৰহণ কৰা হয় একজন ব্যক্তিৰ দ্বাৰা জীৱনৰ সকলো ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰে উদাহৰণস্বৰূপে আমি ক'ব পাৰি জাৰ্মানীৰ হিটলাৰ আদিৰ নাম উল্লেখযোগ্য সমাজতন্ত্ৰবাদত কি হয় যি চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব পাৰে সেই চৰকাৰেই হৈছে সমাজতন্ত্ৰ চৰকাৰ
আনহাতে সমাজতন্ত্ৰ শাসন ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন বিচাৰে। সমাজতন্ত্ৰত ব্যক্তিত্ব বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। ই সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে। সকলো শ্ৰেণীৰ মানুহক জাতি ধৰ্ম বৰ্ণ সকলো শ্ৰেণীৰ মানুহক সমানভাৱে চাব বিচাৰে। ই সমাজৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছে। 4 নম্বৰ প্ৰশ্ন, শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ক নম্বৰ প্ৰশ্ন, চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন ব্যৱস্থা গ্ৰহণ কৰে। উত্তৰ হ'ব চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে। উত্তৰ হ'ব অশুদ্ধ। খ নম্বৰ প্ৰশ্ন, আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে। উত্তৰ শুদ্ধ। গ নম্বৰ প্ৰশ্ন, গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই। উত্তৰ অশুদ্ধ। খ নম্বৰ প্ৰশ্ন, গণতন্ত্ৰত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উত্তৰ শুদ্ধ। ঘ নম্বৰ প্ৰশ্ন, গণতন্ত্ৰ পুৰুষ মহিলাৰ ভোটাৰ মূল্য সমান। উত্তৰ হ'ব শুদ্ধ। সকলো শ্ৰেণীৰ নাগৰিকৰ ভোটদানৰ অধিকাৰ আছে। নিম্ন উচ্চ সকলো শ্ৰেণীৰ প্ৰত্যেকজন ব্যক্তিয়ে ভোটদানত অংশগ্ৰহণ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল আজিলৈকে ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।